আজি ধনৰ পৰীক্ষা শেষ আৰু এতিয়া আমি মানে মই ৰাতি এতিয়া 9টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো ভিডিঅ'টো আৰু এতিয়া 9টা বাজিবলৈ 15 মিনিট আছে। এতিয়া আমি পৰীক্ষা শেষ বুলি ডিনাৰটো বাহিৰতে কৰোঁগৈ ব'লক তেনেহ'লে। এতিয়া আৰু আপোনালোকক কথা এটা কওঁ, যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই মানে ঘণ্টিটো বজাই দিয়া নাই, আপোনালোকে প্লিজ মোক আগবঢ়াই নিয়ক। ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই মৰম কৰক, সেইটোকে মই বিচাৰিছোঁ। আৰু আজি বাপেক পুতেক আগত বহিছে, একদম ডেকা হৈ গ'ল ল'ৰা। পৰীক্ষা শেষ আজি ধনৰ একদম মজা বিন্দাছ। তাৰ লগতে মোৰো মানে এনেকুৱা নতুন জীৱন এটা পোৱা যেন লাগিছে, সঁচাকৈ ফ্ৰী লাগিছে আজি। ৰেষ্টুৰেণ্ট এতিয়া খাম পুৰা হলুকা আৰু হেৰ তেনে নালাগে দোকান আৰু এটা নাম ল'লো ভাত লাগিব চিকেন মাংস টেষ্টি ন। La 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 la. কালি ভিডিঅ' কৰা নহ'লে আৰু হেৰি মানে যি ৰাতিপুৱা এতিয়া 8টা বাজিছে হস্পিটেল আহিলোঁ মানে ধৰণৰ একদম বুঢ়া আঙুলি এটা সেই বেছিকৈ নখটো মানে চকুটো কাটি তাত ইনফেকশ্যন হৈ গ'ল। ডক্টৰে আজি মানে এইটো অপাৰেশ্যন কৰি দিব লাগিব বুলি কৈছিলে, সেইকাৰণে 8টা বজাতে আহি উপস্থিত হ'লোহি। এতিয়া মানে বহুত চিন্তা লাগে, মানে একো নাই ডক্টৰে ক'লে জাষ্ট সেইখনত লোকেল এনাষ্টেচিয়া দিব, কিন্তু লোকেল এনাষ্টেচিয়া মানে এনাষ্টেচিয়া বুলি ক'লেই ভয় লাগে শব্দটো, আৰু যেনে হ'লেও মাক এগৰাকী, সেইটো কাৰণে বহুত ভয় লাগিছে আৰু বহি আছোঁ এতিয়া মানে তাৰ কাৰণে। আৰু দেউতাকেও চিন্তাত অহা যোৱা। দহ মিনিটৰ পিছত এয়া হৈ গ'ল। যে ভিডিঅ' বনাব নহ'লে আৰু এতিয়া মানে এই চুলিখিনি চাওক কি ৰূপ লৈছে, কি ঘণ্টা লাগিছে। অকণমান ঠিক কৰিবলৈ গৈ আছোঁ এতিয়া চুলিখিনি, একদম বেয়া থ্ৰেডিং চব বিহু আহি আছে, চুলি তুলি থ্ৰেডিং এইবিলাক চব অকণমান থপৰাটো মানে ভাল কৰি লওঁ আৰু গৈ আছোঁ তেনেহ'লে বন্ধুসকল। চাওক তিনিটাৰ কি অত্যাচাৰ মোৰ ওপৰত। এজনীয়ে টানিছে, ই টানিছে, টানিছে। কি ফেচিলিটিছ, মোক টোপনি ধৰিছে বোলে কফি দি দিছে। ঠাণ্ডাই হ'ল আৰু কল্ড কফি বনি লাগে মানে এতিয়া। মিতালী আৰু কি হয় নামটো তোমাৰ? আশুষ আৰু টিকলিজনী মাইনাজনী মাইনা হয়। অঁ মাইনা এজনী বৰ্ণালী মিতালী। এইবাৰ আৰু দেই ইজনীকেইটা একদম ধুনীয়া ধুনীয়া হৈ যাব। ইজনীকেইটা শ্ৰী এবাৰহে চাব। তুমি আকৌ মাস্কটো এতিয়াহে লগালে, এখন নলগাইছিলি লাষ্ট কৰা ভিডিঅ'ত মানে। মোৰ নাকটো অকণ প্ৰব্লেম হৈ আছে, চ' মই আপোনাক দেখাব বিচৰা নাই। আপোনালোকে চাই থাকক, কেতিয়াবা মোক দেখিব। হৈ গিয়া দেখে যাওঁ তুমি। ঘৰ আহি পালোহি,
আৰু এয়া মোৰ একদম স্কুল ফ্ৰেণ্ড মানে আমাৰ থকা জেগাতে থাকোঁ আহিলে তাই এতিয়া চাহ তাহ দিলোঁ আৰু খালে লগৰজনীও গ'ল আৰু এয়া ৰাতি মানে দিনৰ ছাগলী মাংস এতিয়া জাষ্ট এয়া বেঙেনা ভাজিলোঁ পাপৰ ফ্ৰাই কৰিলোঁ আৰু একদম আন ছিজনত সেইখন চব ভোট জলকীয়া তাৰপৰা এইটো আকৌ দিনত মানে ৰুটিৰ লগত ৰাতিপুৱা বনাইছিলোঁ চব্জি চয়াবিন অমিতা থাকি গ'ল আৰু দিনৰে বনোৱা ছাগলী মাংস অলপ থাকিলে আজি আৰু এনেকৈ মানে ইমানেই ভাগৰ লাগিছে খাই বৈ এতিয়া বিচনাত পৰিমগৈ আৰু এতিয়া খাই বৈ আজৰি বাজিছে ঘড়ীত নাই লোৱা পূৰা পোহৰত কিবা হৈ গৈছে লাইটৰ আৰু বাজিছে এতিয়া মানে মেইনলি 11টা ৰাতিৰ শুবলৈ ৰেডি বিচনাত এইপিনে ধৰণৰ ঠেংকেইটা ওলাই আছে পাপাকটো ডিউটি গ'লেই নাইট ডিউটি মানে আৰু আমি এতিয়া মানে মাক পুতেক আছোঁ শুবলৈ ল'লোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু প্লিজ 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 মোক আগবঢ়াই নিয়ক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেনেহ'লে বাই বাই